তো গাইজ এখন বাছ আমি যাম এতিয়া ইহঁতৰ ঘৰৰ পৰা মাজপুৰলৈকে যাম। তাতে আমাৰ ট্ৰেইন আছে ষ্টেচনত, মাজপুৰ ষ্টেচনৰ পৰা ট্ৰেইন আছে। তো তাতে আমি যাম, এখন বাছ হয়, এখন বাছত যাম। তো গাইজ আমি যাব ওলাইছোঁ। মই আছোঁ ইয়াতে, ৰাজু আছে কাষত। এই বাছটা লোৱা নাই, বাছটা অলপ অলপ দেৰিকৈ চবেই বহি আছোঁ ইয়াতে। বাছখন পৰা এনেকুৱা আৰু সাউথ ইন্ডিয়ান মুভি বাস টাइम में। तो फाइनली हमार बिहार ट्रिप खत्म। सो मैं आसो घर यार बाजे आसो मुजफ्फरपुर पर ट्रेन আছে मुजफ्फरपुर আছে कटिहारলৈকে ट्रेन আছে তাৰপিছত कटिहाৰৰ পৰা আৰু গুৱাহাটীলৈকে ट्रेन আছে। ডাইৰেক্ট ट्रेन নাই আমাৰ, মানে দুটা ট্ৰেইন মাৰিব লাগিব এংগা কৰি, দুখন ট্ৰেইন তাৰমানে তাৰপৰা এইখন যাই আছে, এইখন ট্ৰেইন যাই আছে, छोड़ो হ্যাঁ যাই আছে। এইখন ট্ৰেইন আমাৰ গ'ল আৰু গাইছে এতিয়া এনেকুৱা আনিছে। এতিয়া এনেকুৱা প্ৰব্লেম হৈছে যে আমাৰ এতিয়া ট্ৰেইন মিছ হৈ গৈছে। এতিয়া বেলেগ ট্ৰেইন চাই আছোঁ, মিলাব পৰা নাই। এতিয়া এখন ট্ৰেইন চাইছোঁ, এখন ট্ৰেইন দিছে ইয়াৰ পৰা খাগৰিয়ালৈকে যাই আছোঁ। খাগৰিয়াত যাব আপোনাৰ ইয়াৰ পৰা আছে মুজফ্ফৰপুৰৰ পৰা আছে, ট্ৰেইনটো আছে তোমাৰ 2:40 আছে। খাগৰিয়া যাব আমি 6:20, 6:40। আকৌ যোনটো ট্ৰেইন আমি কাটিহাৰৰ পৰা লোৱা কথা আছিলে সেইটো ট্ৰেইন একচুৱেলি আহিব আগৰ পৰা আহিব। সেইটো ট্ৰেইন আমি আগতে উঠিম, খাগৰিয়া ষ্টেচনতে উঠিম। সেইটো ট্ৰেইন আহিব আপোনাৰ 6:10 এখন ট্ৰেইন আছে। তো সেইটো প্লেনিং কৰি চাই লওক কি হয় কি নহয়, বাকী ডিচাইড কৰি গ'লে আৰু এতিয়া আকৌ মুজফ্ফৰপুৰ আৰু আহোঁতে ঘৰতে যাম চাগে যদি ট্ৰেইন নহয়। হেল্ল' গাইজ, আমি এতিয়া কাটিহাৰ আহি পাইছোঁ। তো আমাৰ ট্ৰেইন নেক্সট আছে ৰাতিপুৱা। এতিয়া বাজিছে কিমান জানেনে? টাইম কিমান হয়? 12:20 হ'ব। তো 12:20 হৈছে এতিয়া, আৰু আমাৰ ট্ৰেইন আছে ৰাতিপুৱা 7:15 ট্ৰেইন আছে। বাকী ইমান সময় আমি কাটিহাৰ ষ্টেচনতে থাকিম। এইটো চাৰ ষ্টেচনটো ট্ৰেফিকৰ কাৰণে অলপ দেৰি কাৰণে আমাৰ ট্ৰেইন মিছ হৈ গ'ল। দেখিছে, এইটো হৈছে কাটিহাৰ ষ্টেচনটো। এতিয়া এখন ট্ৰেইনকে লৈ যাওঁ নেকি? এখন জিলিক মিলিক কৰি থৈ দিছে, এখন ট্ৰেইনকে লৈ যাওঁ নেকি? আমি এতিয়া আমি শুবৰ কাৰণে এখন প্লাষ্টিক লৈছোঁ, শুবৰ কাৰণে 20 টকীয়া প্লাষ্টিকখন কিনি লৈছোঁ। এতিয়া যাম হেৰি প্লেটফৰ্মৰ ভিতৰতে পাৰি সোমাই থাকিম আৰু, মানে খাব আছে, খাব যাম আৰু। ভোক লাগিছে। তো আমাৰ ৰাজু হৈছে এইটো, সি মোবাইল লৈ কেনে মোৰ ব্লগিং কৰি আছিলে, কিন্তু ব্লগিং কৰা ভিডিঅ'টো বেয়া হ'ল যে সি বহুত ভাল ভিডিঅ' কৰিব মানে কি হ'ল, মোৰ ভিডিঅ' বনাব একদম ইচ্ছা নাছিলে। ট্ৰেইন লেট হোৱাৰ কাৰণে মোৰ একদম ভিডিঅ' বনাব ইচ্ছা নাছিলে। চ' ই বনাই আছিলে, ইয়াক বনাব দিছিলোঁ। চ' এতিয়া ঠাণ্ডা হাৱা খাই অলপ মাথাটো শান্ত হৈছে। তো সেইকাৰণে এতিয়া ব্লগিং বনাব আৰম্ভ কৰি দিছোঁ। তো ব্লগ তো এতিয়া টাইমটো বিশেষ আৰু নাই, থাকিম একেবাৰে হেৰিটালৈকে আৰু 7টালৈকে, 7:15 ট্ৰেইন আছে, 7টালৈকে ইয়াতে থাকিমেই। চ' আছোঁ এনেকৈ ব্লগিং চগিং কৰি আছোঁ। ওই বলে না। তো 7:15 ট্ৰেইন আছে, তো 7:15লৈকে ইয়াতে থাকিম। তো ঠাণ্ডা, বঢ়িয়া ঠাণ্ডা, শুবৰ কাৰণে এইখিনি লৈছোঁ। এতিয়া শুম আৰু অলপ খাই লৈ উঠি শুম, মানে কি অলপমান ওলাই যাম আমি ৰাস্তাৰ ফালে। তো আপোনাক দেখাম বলক অলপ। গাইজ কাটিহাৰ ষ্টেচনটোৰ ভিতৰ ফালে হৈছে এনেকুৱা আপোনাক দেখাই দিওঁ মই। ষ্টেচনটো এইটো ভিতৰৰ চালে লুকছটো হয়, এইটো চাওক সেনাবাৰী। এটা পুলিচ দেখা হৈছিলোঁ, বাই ধুনীয়া আছিল, ইফালে আছিল লুকাইছে ক'ত আৰে দেখাই দিছোঁ। এইটো ধুনীয়া ছোৱালী আছে, ক'ত গ'ল? এইটো ধুনীয়া পুলিচ এটা আছে, তাই ইনষ্টা আইডিটো পালে ভাল আছিল। পুলিচনী এটা আছিল, ধুনীয়া আছিল, ৰেলৱেৰ মানে ছোৱালী ধুনীয়া আছিল। ইনষ্টা আইডি থাকিলে হেৰি ফ'ল' কৰিব পাৰিলোঁ হয়। হেল্ল' গাইজ, চ' আমাৰ এতিয়া খোৱা লোৱা হ'ল। তো আমি এতিয়া ৰখিছোঁ ট্ৰেইনৰ কাৰণে। এখন ৰাজধানী গ'লে আমাৰ ট্ৰেইনখন আহিব। আমি ৰাজধানী যোৱা নাই, ৰাজধানী যোৱাৰ অকণ অকণমান আহি বৰ্তমান। তো ই চাহ গৰম কৰিছে, চাহ গৰম কৰিছে ই।
গৰম কৰি আছে, পানীও গৰম কৰিছে। মানে ইয়াতে ষ্টেচন থকাৰ সি পূৰা ফাইদা উঠাইছে। পানী গৰম কৰিছে, চাহ গৰম কৰিছে, মুখ ধোৱা পানী গৰম কৰিছে আৰু কিবা পানী গৰম কৰি খাই আছে। তো আমাৰ এইবিলাক চব নতুনবিলাক চব আমাৰ, এইবিলাক চব আমাৰ। এইটো বিস্কুট আছে খাব আকৌ গতিকে খাম আমি। চ' এতিয়া চলো হৈ যায়। তো গাইজ আমি এতিয়া অলপ এনেই ছোৱালী চাব যাওঁ। এটা ৰেলৱে ছোৱালী ভাল লাগিছিলে, কিন্তু তাইৰ আইডেণ্টি আছিলে, তাইক গুচি গ'ল, ত' তাইক দেখা নাপাওঁ। তো এতিয়া আছে বাকী 4টামান ছোৱালী আছে, এইফালে এইকেইটা বহি আছে, এইকেইটা বহি আছে। তাকে ৰখি আছোঁ আৰু কি কৰোঁ, কাম বন নাই, সেইকাৰণে আৰু আছোঁ আৰু লাগে নাকি দেখাই কাম অলপমান ধুনীয়া ধুনীয়া ছোৱালী আছে না, কালি ছোৱালী গুচি গ'ল, বেয়া লাগিল কিন্তু আমাক লাগে অলপ জেংগো। গাইজ এতিয়া এইটো যে প্লেটফৰ্মটো দেখাই দিব, এইটো ষ্টেচনটো। আমি ৰখি আছোঁ এতিয়া, পিটপিটাই ঘূৰি ফুৰি আছোঁ। আমাৰ কাম বন একো নাই, 1 ঘণ্টা সময় আমাৰ লগত আছে। কিমান টাইম আছে আমাৰ ঘৰৰ লগত আছে? মোটামুটি 9:40। এতিয়া টাইম হৈছে 9:45। তো আমাৰ ট্ৰেইন আছে 11:10। চ' 11:10লৈকে মোটামুটি আমাৰ টাইমত ঘূৰি টাইম হৈছে। 1 ঘণ্টা সময় বেছি আছে না, 1 ঘণ্টা আছে, 1.5 ঘণ্টা আছে, 1 ঘণ্টা আছে। আমাৰ লগত 1.5 ঘণ্টামান আছে, 1.5 ঘণ্টামান সময় ঘূৰি ফুৰি আছোঁ। টাইম পাছ ছোৱালী চাই আছোঁ। অঁ এটা ছোৱালী বেয়া হাইট থকা ছোৱালী কথা পাতিছে। গুলাবীটো এক লাগে, গুলাবী নালাগে, মোক লাগে অলপ বেলেগ টাইপৰ ছোৱালী বিচাৰি আছোঁ ছোৱালী। গাইজ খতম, এটা ট্ৰেইন খতম, টাটা বাই বাই। গাইজ এতিয়া মাছ বেলেগ নাই, ইয়াক লাগিছে গুলাবীটো দেখাই দিওঁ আৰু এবাৰ ওলাই যাব ওলাই বিলাক আমি প্লেটফৰ্ম আছিলোঁ মাজে মাজে ঘূৰিছোঁ। চাব নোৱাৰে এই ছোৱালী দেখা নাপালি আৰে আজি আমাক বিচাৰি ফুৰি আছোঁ, আমি ঘূৰি আছোঁ। এতিয়া সৰু ছোৱালী নিচিনা খেলিব ওলাইছোঁ তাক এক करके सस्ता दिन आएगा। अभी ये नहीं ऊपर लाइन है, हाँ चिपक गया। चलो 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 चलो। तो गाइस আমি ইয়াতে বজাৰত যাম, বজাৰৰ লগত বজাৰ কৰোঁ। আমাৰ টাইম লগত এতিয়া 1 ঘণ্টা টাইম আছে, যিটো আমি অলপ বজাৰ কৰিব যাওঁ, ঠিক আছে? চলো 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 চলো। इधर जाएगा ना इधर তো গাইজ মই আপোনাক এটা বস্তু দেখাই আছোঁ। আপোনাক মেইনলি মানে মই এটা বস্তু দেখাই আছোঁ এইটো এইফালে এইটো কাঠিয়া ষ্টেচনতে এটা আছে। আপুনি যদি মানুহে যদি ডেকা ল'ৰা যায় মানে মানুহ কনভাৰ্ট হৈ আহে, যাওঁতে যদি দেখা যায় আহোঁতে বুঢ়া আহিব না, এই মেচিনে এটা মেচিন নাচাব। তো গাইজ চাব ই ডেকা মানুহটো যে আছে ই ৰিটাৰ্ণ কেনেকৈ আহিব দেখাই আছোঁ। ডেকা মানুহ বুঢ়া আহিব, ৰিটাৰ্ণ বুঢ়া চোৰা কি হৈ আহিব কিন্তু মেচিন হয় ওপৰত বৰ ডেকা দুটা ডেকা মানুহ বিচাৰিব চাই কি হয় আৰু নাজানো না। ডেকা মানুহ এইটো এটা মেচিন হয়, এইটো ডেকা যি মানুহ যায় উল্টা অঁ এতিয়া কি হয় আহি গম নাপাব। মেচিনটো ওপৰত কিবা গ'লে কিবাকৈ গুচি আহে, কি হয় গুচি আহে নাজানো। অঁ 3টা গৈছে না চব গাড়ী চাওক 3টা তেতিয়া দেখা পাইছে। 3টা ডাঙৰ মানুহ গৈছিলে, 3টা পোৱালি হৈ ওলাই আহিছে। এইটো মেচিন হয়, ভিতৰত দি যাব তললৈ আহিব। এইটো এক্সেঞ্জ মেচিন গাইজ।
এটা জিটি হবে মেচিনৰ ওপৰত ডিপেণ্ড কৰে গাইছ কি হয় ওলাব তো যে हाँ तो गाइस ये कैसा है कैसा लगा तुम लोग को कैसा लगा ऐसे घूम के कैसा लगा आगे कैसा लगा कैसा लगा बताओ ठीक है अच्छा से बोलो आओ ना मस्त लगा मजा लगा क्या नाम है तुम्हारा ऐसे घूम रहा है पकड़ के पीटेगा तुमको पुलिस वाला ये सब का क्या नाम है हाँ हाँ और तुम्हारी शिवम कहाँ रहती हो रहता है तो गाइस अभी ছোৱালী নহয় ল'ৰা হয় চুলি কেইটা ठंडा लग जाएगा ना তো গাইস এটা পিছত মানুহ গৈছিল না এইটো মাইকী হৈ ওলাই আহি আছে ৰে এটা মানুহ গৈছিল না এটা মাইকী হৈ ওলাই আহি আছে তো গাইস অদ্ভুত মেচিন এইটো গাইস অদ্ভুত মেচিন ল'ৰা মানুহ গুচি গ'লে মাইকী মানুহ গুচি আহে তেতিয়া এটা চিগনেল দিছে এটা মাইকী হৈ গুচি আহিছে তো গাইস আমিও যাওঁ আমি কি হয় আহিম আপোনাক জনাই আছোঁ চলো গাইস চলো তো গাইস এটা উঠাৰ আগতে ফাৰ্ষ্ট এক নম্বৰ জেগা এনেকৈ জাপ মাৰি দিব লাগে তো গাইস আমি যাই আছোঁ না কৰি এক্সিলেটৰ যাই আছোঁ কাম বনটো আমাৰ নাই কৰিছিলোঁ আমি तो बैठी गया हाँ इसको पकड़ के क्यों जाना है ना इसको पकड़ना है तो ये स्मूथ में जा ये स्टेबल है ना काना काना अरे बैक कैमरा काना देखना होता नहीं है ना यार कैसे घुमा का बेटा उसका बेटा भी बेटा को पता जानता है कि नहीं बेटा अकेला खेल जा रहा है नहीं बूढ़ी तू कैसे जा रहा है ना ऐसे पकड़ के और इस पे लात रख के जा रहा है तो ऑब्वियसली ये तो स्टेबल है ना ये टांग रहा है तो तुम तो उल्टे गए हाँ ये बात तो गाइस যোনে যোনে মানে যাব নাজানে কৈ দিওঁ দেখালো কেছে জানাই মানে ইয়াতে খোজকাঢ়ি কেনে ইয়াতে হাত দিব নালাগে ইয়াতে হাত দিব লাগে এইটো গৈ থাকে এইটো স্টেবল আছে ইয়াত হাত দিলে পড়িয়ে যাবা এই চাবে মানে হাত এনেকা যাব তো এর পলে দেখা আছে খেলা আছে গাইস ইয়েলো দা তুই ভাত দিব ভৰি দিব নালাগে চলো যাও ইয়েলো ডেঞ্জাৰ হয় তো গাইছ এইখিনি এতিয়া আমি যাম বজাৰৰ ফালে বজাৰত যাই কেনে আমি খোৱা বস্তু কিবা অলপ আনিম আমাৰ কাৰণে কাৰণ আমি খোৱা বস্তু লৈছোঁ এতিয়া খালোঁ এতিয়া বা আকৌ আমাৰ জাৰ্ণি আছে 12 ঘণ্টা জাৰ্ণি আছে পূৰা তো আমাৰ গুৱাহাটী পাম আমি মোটামুটি ৰাতি 11টা বজাত গুৱাহাটী পাম আৰু 12 ঘণ্টা জাৰ্ণি আছে আমাৰ গুৱাহাটী পাম 11টা বজাত তাৰপিছত তো তাৰ কাৰণে খোৱা বস্তু অকণমান লৈ লওঁ ইয়াৰ পৰাই ইয়াতে টেষ্টি আছিলে সেইকাৰণে এটা লৈ লওঁ দামটো কম ইয়াতে তো ইয়াৰ পৰা লৈ লওঁ অলপ मैं तो कुछ और ही सोचा था जो बोलता है हालो हालो पेट में खा लो खुद बोलता है तुम्हें भूख नहीं लगी है लगी है গাইছ কথা এটা হ'ল যে এখন বেলেগ এখন ট্ৰেইন আছিলে অৱস্থা চব সেইখন কেঞ্চেল হোৱাৰ কাৰণে মানুহ বেছি হ'ব আমাৰ ট্ৰেইনত তো আমাৰ শ্লিপাৰ চিট হয় বাট আমাৰ টেনশ্যন নাই मैं तो कुछ और ही सोचा था ধুনীয়া চলি যাই আছে পিছফালৰ পৰা जूम होता ही नहीं है राजू कैसे थी लड़की ट्रेन की तरह होती है एक आती है एक जाती है एक आती है एक जाती है एक जाती है और एक आती है किसी पे भरोसा नहीं करने का सब धोखेबाज होती है वाह 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 वाह, वाह वाह, वाह। एक आती है एक जाती है एक जाती है एक आती है एक ही बात हुआ ना जाना तो उसको है ही आना उसको है ही पहले कैसे चलाते हैं पहले आएगा तब तो पहले जाएगा ना अच्छा एक फिर से बोलो एक आती है तो एक जाती है हाँ वाह 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 एक आती है तो एक जाती है कोई वो भरोसे किसी का के काबिल पर ना नहीं। करो भरोसा तो गाइस काबर पोवाली हराई से ये सब पोवाली हराई से पोवाली आधे आधे फोन नंबर पर मुझे कॉल करे ना तो गाइस एक आती है तो एक जाती है पर किसी पे ना करो भरोसा हाँ, सब धोखेबाज होती है और फिर हाँ। अरे তো হেল্ল' গাইছ আমাৰ ফাইনেলি ট্ৰেইন ৰেডি হ'ল আমাৰ তো এইখন আছে ট্ৰেইন আমাৰ ৰাজুকেইটা এইটো বহিছে আমাৰ চিট हाय चाची यहाँ पे चाची हाय घर जा रहे फाइनली रात तक रुका रहा हम लोग पूरा रात तो गाइस আমি গোটেই ৰাতি ৰখি থাকিলোঁ শুই থাকিলোঁ আৰু চ' ফাইনেলি ট্ৰেইন যাবৰ হ'ল তো প্ৰব্লেম এটা হৈছে আমাৰ টিকেটটো বেলেগৰ বুকিং কৰি থৈছে না টিটিয়ে
টিকেট পইচা লাগে নে বেলেগৰ নামত দি দিছে এতিয়া আকৌ ৰেডি কৰিছে আৰু কি হয় দেখাই আছে না क्या होगा अभी सच्चाई का दिक्कत तो टीटी को पकड़ता है उसका ही उसको पैसा लेके टिकट दे रहा हूँ टिकट तो गाइस हाँ ये दही दही कितना कर गए 20 रुपये खट्टा है ये कौन सा दूध का है भैंस का टेस्ट भैंस का है भैंस का नहीं चाहिए भैंस का है भैंस का पसंद नहीं मुझे हाँ 20 रुपये लेते हैं भैंसा का है भैंसा का नहीं खाता है पैसे नहीं है पैसे भैया जो भी हो कुछ तो है पकड़ लिया ना गाय का दही पतला होता है वो पता है मेरे को उसका क्रीम ज़्यादा होता है তো গাইছ মহৰ গাখীৰ দিছিল মহৰ গাখীৰ নাখাওঁ আৰু ট্ৰেইন ষ্টাৰ্ট কৰা নাই এখন আছে ট্ৰেইন ষ্টেণ্ডটো ষ্টাৰ্ট কৰিলে লৈ যাম আৰু তো গাইজ ফাইনেলি আমি গুৱাহাটী আহি পালোঁ আমাৰ ট্ৰিপ কমপ্লিট শেষ আজি গাড়ী আহি আজি ভিডিঅ'টো আমাৰ গাড়ীত উবেৰ বুক হৈ গৈছে আমার গাড়ি উবের বুক হয়েছে যাম আমি চরণপুর নামঘর গাড়ি আহিছে আমার তো ফাইনালি আমি গুৱাহাটী আহি পালোঁ তো এই ৰাতি 1টা বাজিল 12টা বজাত আহি পাম বুলি কৈছিলোঁ 1টা বাজিল তো আমাৰ ফাইনালি আমি লাগছে যাওঁ আমি बिहार में इतना ठंडा ना है বিহাৰত ঠাণ্ডা নাই এতিয়া আমি যাওঁ বাই মোৰ হিটাৰটো প্ৰথম হিটাৰটো লাগে ডিউটি লাগে ধুন্দো মোৰ ডিউটিৰ কাৰণে লাগে ধুন্দো গাইজ বাই বাই আমাৰ নিজৰ এনেকৈ আহি পালোঁ নিজৰ বল জিকিয়ে গাইজ আজিতে পালে আজিতে নাম দে 500 টকা দি এতিয়া যা এ বাই বেগ ল গাইজ ই গ'ল আমি এতিয়া আমি এতিয়া ঘৰ পৰা ৰিটাৰ্ণ নাই আৰু ঘণ্টামান আছে চাচি বাই বাই চাচি বাই বাই হা চাচি তো গাইজ ৰাজু আগত আছে তো ৰাজু আগত আছে তো মই আছোঁ পিছত গুৱাহাটী আহি পালোঁ ফাইনেলি গাইজ ইমান দূৰ জাৰ্ণি কৰাৰ পিছত গুৱাহাটী আহি পালোঁ